সৰু চেনেলত আৰু আপোনালোকৰ মাজত যি মই পবিত্ৰ বাক্য ক'বলৈ লৈছোঁ আপোনালোকে নিশ্চয় শুনিব আৰু বুজিব পাৰিব বুলি মই আশা কৰিছোঁ। এই মতে মই আপোনালোকৰ মাজত যি বাইবেল শাস্ত্ৰ পাঠ কৰিম আপোনালোকে ভালদৰে শুনিব। হে মোৰ পুত্ৰসকল, পিতৃৰ উপদেশ শুনা। ইয়াত আমাক ইমান সুন্দৰকৈ কৈছে না, হে মোৰ পুত্ৰসকল। কাক কৈছে? আমাক কৈছে না। ঈশ্বৰৰ আমি সন্তান হয় না, একমাত্ৰ সন্তান হয় না। ঈশ্বৰে আমাক ইমান সুন্দৰকৈ কৈছে। আমাক কি কৈছে? আমাক ঈশ্বৰৰ উপদেশবোৰ না, ঈশ্বৰে আমাক উপদেশ দিয়াবোৰ আমাক কি কৈছে? শুনিব কৈছে না। আৰু ইয়াত কৈছে আৰু মনোযোগ দিয়া, তাতে তুমি সুবিবেচনা বুজি পাবা না। ঈশ্বৰে না যিবোৰ আমাক কাৰ্যবিলাক কৰিব দিছে না, সেইবোৰ আমাক কি মনোযোগেৰে শুনিব কৈছে আৰু মনোযোগেৰে আমাক সেইবোৰ পালন কৰিব কৈছে না। আৰু ইয়াত নেক্সট পদত কৈছে মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা। ইয়াত কৈছে ঈশ্বৰৰ আজ্ঞাবোৰ না, ঈশ্বৰে দিয়া আজ্ঞাবোৰ। ঈশ্বৰে না আজ্ঞা আমাক দিছে না, সেইবোৰ আজ্ঞাবিলাকৰ ভিতৰত যদি আমি আজ্ঞাবিলাক পালন কৰিব পাৰোঁ না, তেতিয়া আমাক জীৱনটো না সেই স্বৰ্গ ৰাজ্যত আমি শান্তিত থাকিব পাৰিম না। আমাৰ আত্মাটো না সেই স্বৰ্গ ৰাজ্যত শান্তিত থাকিব না। সেইকাৰণে আমি ঈশ্বৰৰ লগত লাগি থাকিব লাগে। এই বাক্যত আমাক ইমান সুন্দৰ সুন্দৰ কথাবিলাক কৈছে না। আমি যদি এই বাক্যবিলাক আমি নপঢ়োঁ আৰু নিজৰ কাম বনত যদি ব্যস্ত হৈ যদি সেই বাইবেলখন যদি আমি পেলাই থৈ দিওঁ আৰু দেওবাৰ দিনা যদি আমি চাৰ্চলৈ যাওঁ, তেতিয়া সেই বাইবেলখন উঠাই কেনে লৈ পেলাই আমি যদি চাৰ্চত যাওঁ, তেতিয়া আমাক এনেই মানুহৰ দেখাত ধৰ্ম কৰ্ম কাৰ্য কৰি থকাহে বুজাব না। সেইটো কাৰণে আমি ঈশ্বৰক কি ভয় কৰি আমি চলি যাব লাগে না। আমি সদায় ঈশ্বৰৰ লগত দিনে ৰাতিয়ে আমাৰ ঈশ্বৰৰ লগত লাগি থাকিব লাগে আৰু ঈশ্বৰৰ বাক্যবিলাক আমি পালন কৰিব লাগে না। আৰু এই বাক্য না ঈশ্বৰে কৈছে ইমান ধুনীয়াকৈ আমাক না, আমি কাৰ সন্তান? ঈশ্বৰৰ সন্তান না। সেইকাৰণে আমি নিশ্চয় বুজি পাব লাগে এই বাক্যবিলাক না, আৰু আনকো দিব পাৰিব লাগে। এই পৃথিৱীত অনুকূল লোকবিলাক আছে, ঈশ্বৰক এতিয়ালৈকে জনা নাই না। এতিয়া ঈশ্বৰক সেই পৃথিৱীত বহুত লোকবিলাকে জনা নাই। এতিয়া কাৰ যোগেদি ঈশ্বৰক এই পৃথিৱীত থকা লোকবিলাকে জানিব আৰু বুজিব না সত্য ঈশ্বৰ কোন হয় না। বহুতেই নাজানে সত্য ঈশ্বৰ কোন হয়। অনেকো লোকবিলাকে না অনেকো নিজৰ ধৰ্ম অনেকো ধৰ্মবিলাক আছে না, কিন্তু সত্য ঈশ্বৰ কোন হয় আজিলৈকে জনা নাই না। কিন্তু আমিহে জানো না সত্য ঈশ্বৰ কোন হয়, যীশুখ্ৰীষ্ট হয় না। সেইকাৰণে আমি ঈশ্বৰৰ বাক্যবিলাক পালন কৰিব লাগে, ঈশ্বৰৰ আজ্ঞাবিলাক পালন কৰিব লাগে আৰু ঈশ্বৰৰ লগত লাগি থাকিব লাগে আৰু ঈশ্বৰৰ লগত প্ৰাৰ্থনাত থাকিব লাগে না। আমাৰ জীৱনত প্ৰাৰ্থনাশীল জীৱন নাথাকিলে আমাৰ জীৱনত আমি একো কৰিব নোৱাৰোঁ না। মেইন হৈছে আমাৰ প্ৰাৰ্থনা। আমি ঈশ্বৰৰ লগত প্ৰতিটো সময়ত না ঈশ্বৰৰ লগত প্ৰাৰ্থনাত লাগি থাকিব লাগে। তেতিয়াহে ঈশ্বৰে আমাৰ প্ৰতিটো সময়ত প্ৰতিটো ছেকেণ্ডত আমাৰ লগত থাকিব না। যদি আমাৰ জীৱনত সমস্যা আহিবলগীয়া থাকিলেও না ঈশ্বৰে আমাৰ ধৰি ৰাখিব না। আৰু আজি এই মঞ্চি মই ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজত ছুটিকৈ আপোনালোকৰ মাজত মই আলোচনা কৰিলোঁ। আপোনালোকে নিশ্চয় এই হিতুপদেশৰ পৰা যি মই পাঠ কৰিলোঁ না, আপোনালোকে নিশ্চয় বুজিছে আৰু এই বাক্যবিলাক আপোনালোকৰ জীৱনতো যেন ৰাখিব আৰু আগন্তুক জীৱনবিলাকতো যেন এই বাক্যৰ যোগেদি চলি যাব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মোৰ জীৱনতো এই বাক্য আশীৰ্বাদ কৰি মোৰ জীৱনতো যেন এই বাক্য মোৰ জীৱনত থাকিব আৰু ঈশ্বৰৰ কাৰ্যবিলাকত যেন মই এনেকৈ আগুৱাই যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। আৰু মোৰ চেনেলত আপোনালোকে সকলোৱে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু যেন মই আগন্তুক জীৱনবিলাকত এনেকৈ ঈশ্বৰৰ বাক্যবিলাক যেন আপোনালোকৰ মাজত এনেকৈ দিব পাৰিম আৰু ক'ব পাৰিম বুলি মই আশা ৰাখিছোঁ।